খাই প্ৰলাপ বকিছ মই নিজ চকুৰে দেখি আহিছোঁ প্ৰিয়াই সেই পাষণ্ডটোৰ লগত জংঘলে জংঘলে অলৌ তলৌকৈ ঘূৰি থাকে আৰে বছৰ কাজিয়াই লগাই দিম চিন্তা চলাই দিব চালা মহামূৰ্খ তই চালা ধৈৰ্যিকা বছ তাই যদি কেনেবাকৈ সেই ৰুদ্ৰ নামৰ ভিকৌটোৰ পাকচক্ৰত পৰিছে ৰাস্তাটো আমাৰেই ক্লিয়াৰ হৈ যাব না বাহ 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 চাল কিন্তু খেলিছ তই দাঁতত ফেটিহা পৰবি আৰু মগজুত শিয়ালৰ বুদ্ধি গাভৰু ছোৱালীয়ে যেতিয়া বুঢ়াৰ নামত সেন্দুৰ পিন্ধিছো হয়তো হ'বই লাগিব না বৃদ্ধস্য তৰুণী ভাৰ্যা লেকাম ধৰি ৰখাটো বৰ্তা কথাটো এতিয়াহে বুজিলো মানে দূৰ হ'ব দ্ৰৌপদী পাণ্ডৱৰ হ'ব নগুৰ নাগতি বছ আহি গ'ল মেডামজী কোন প্ৰলয় তোৰ বছে যাতে ঘুণাক্ষৰেও গম নাপায় যে ৰুদ্ৰ আৰু প্ৰিয়াৰ মাজত এক সম্পৰ্কৰ গ্ৰহ লৈছে আপুনি চিন্তা নকৰিব মেডাম এইবাৰ জুই লাগিব শিৱশান্তি ধামত আৰু খাণ্ডৱ দাহ হ'ব ইয়াত চাবি যাতে সেই জুইত আমি পুৰিব লগা নহয় প্ৰজেক্টৰ কাম ইমান হেমেকীয়া হৈছে নহয় তহঁতে জানো নে নাজানো যে 400 কোটি টকাৰ সেই প্ৰজেক্টটো পাবৰ বাবে মই মাৰ্কেটত কিমান যুঁজ কৰিবলগীয়া হৈছে জানো বছ জানো এমাহৰ ভিতৰত যদি আমি মাটি দেখাব নোৱাৰো তেতিয়াহ'লে প্ৰজেক্ট গ'ল আমাৰ হাতৰ পৰা আশ্ৰমৰ লোকেল মানুহখিনিয়ে বহুত প্ৰব্লেম কৰি আছে বছ কিনি পেলা সিহঁতক নাই সিহঁতে নামানিব আংকেল এবাৰ সিহঁতৰ লগত মই কথা পাতি চাওঁ নেকি একো লাভ নাই সেই ৰুদ্ৰ নামৰ হাৰামীটোৰ কথা মতে সেই মানুহখিনিয়ে উঠা বহা কৰে কোনো মূল্যৰ বিনিময়তে সিহঁতে মাটি এৰি দিবলৈ প্ৰস্তুত নহয় বছ মাটিটো আমাক লাগিবই যিকোনো মূল্যৰ বিনিময়ত লাগিব আংকেল এবাৰ সিহঁতৰ লগত মই কথা পাতি চাওঁ ঠিক আছে প্ৰথমতে মই সিহঁতক মৰমেৰে বুজাম আৰু যদি প্ৰয়োজন হয় লোহা গৰম কৰি কোবাম এবাৰ ময়ো চাওঁ সেই ৰুদ্ৰ নামৰ বিদ্ৰোহীটোৰ বাহুত কিমান বল আছে